বাক্সাত মই বহুত দিনৰ পৰা পিছত আহিছিলোঁ। সিদিনাখন খালবাৰীত আহিছিলোঁ যোগ দিৱসত, কিন্তু জালাহত বহুত দিনৰ মূৰত আহিছোঁ। মুছলপুৰৰ পৰা জালাহলৈ সমগ্ৰ ৰাস্তাতে জনসাধাৰণৰ যিটো মৰম, যিটো সঁহাৰি, আৰু আজিৰ সভাটো যি ধৰণে আমাৰ কাৰ্যকৰ্তাসকলৰ সঁহাৰি, তাৰ পৰাই এটা কথা স্পষ্ট যে BTC নিৰ্বাচনত বিজেপি দলে খুব ভাল ফলাফল দেখুৱাব পাৰিব। মোৰ 3খন জিলাত সভা হৈ গ'ল, ওদালগুৰি, তামুলপুৰ, বাক্সা, আৰু 7 তাৰিখে কোকৰাঝাৰ আৰু 9 তাৰিখে চিৰাং। ইয়াৰ পিছত 25 তাৰিখৰ পৰা মই প্ৰতিটো পৰিষদীয় সমষ্টিলৈকে যাম। প্ৰথম জিলা ভিত্তিত হৈ গ'ল। 25 তাৰিখৰ পৰা মই চেষ্টা কৰিম যাতে 30টা বা 32টামান পৰিষদীয় সমষ্টিলৈ মই যাব পাৰোঁ। তাৰপিছত ইলেকশ্যন আহিলে য'ত য'ত প্ৰাৰ্থী থাকিব তাতো যাম। দল সংগঠনৰ সৈতে কেনেধৰণৰ আজি প্ৰায় 28টা দল সংগঠনে মোক সাক্ষাৎ কৰিছে। বিভিন্নজনৰ বিভিন্ন দাবী, মই গোটেইকেইখন স্মাৰক পত্ৰ লৈছোঁ, যিমানখিনি পাৰোঁ সমাধান কৰি দিম। আপোনাৰ যোৱাবাৰ 9খন আসন লাভ কৰিবলৈ সক্ষম হৈছিলে বিজেপি, এইবাৰ কিমান আশাবাদী আপুনি? চাওক, প্ৰথম কথা BTC ইলেকশ্যনৰ যিটো কোনে কেইটা ছিট পাব গন্তি কৰাৰ পৰিৱেশটো এতিয়াও অহা নাই, কিন্তু এটা জেনেৰেলি ক'ব পাৰি যে বিজেপিয়ে আগতকৈ ভাল ফলাফল কৰিব। কাৰণ যোৱাবাৰ যেতিয়া আমি ইলেকশ্যন উঠিছিলোঁ, আমাৰ দলৰ মাজতেই দুটা সিদ্ধান্ত আছিল, উঠিম নে নুঠিম। ৰঞ্জিত দাস ডাঙৰীয়া সভাপতি আছিল, তেওঁ এটা বলিষ্ঠ সিদ্ধান্ত ল'লে আমি উঠিম। শেষ মুহূৰ্তত আমি জঁপিয়ালোঁ। ক'ভিডৰ পৰিৱেশো আছিল, গতিকে বিভিন্ন স্থানত যি ধৰণে অহা যোৱা কৰিব লাগিছিল কৰিব পৰা নাছিলোঁ। তথাপিতো আমি 9টা ছিটত আমি জিকিছিলোঁ। কিন্তু এইবাৰ আপোনালোকে নিজেও জানে যে বাক্সাত বিজেপিয়ে যোৱাবাৰ এটাত জিকিছিলে। এইবাৰ যে অলপ হ'লেও বাঢ়িব সেইটোতো আপোনালোকেও বুজি পাইছে। গতিকে মই ভাবোঁ ডেফিনেটলি ৰিজাল্ট ভাল হ'ব, কিন্তু কিমান ভাল হ'ব সেইটো সময়ে ক'ব পাৰিব। দুটা বিশেষ প্ৰসংগ সমানে গুৰুত্ব দিয়া হ'ব, কিন্তু 2020 চনত হাগ্ৰামা মহিলাৰীক দুৰ্নীতিৰ বাবে জেল পঠাম বুলি কোৱা হৈছিলে। মই এটা কথা কওঁ যে UPPL আৰু BPFক মই ৰাজনৈতিক দল হিচাপে নাচাওঁ। মই তেওঁলোকক বড়ো সমাজৰ এটা প্ৰতিনিধি ৰূপে চাওঁ, আৰু সেইকাৰণে যদিও BTCত বিজেপি দল জিকিলেও আমিতো সকলো জাতি উপজাতিক লগত লৈয়ে চলিব লাগিব। সেইকাৰণে আজি অসমৰ পৰিৱেশ সলনি হৈছে। প্ৰমোদ বড়োৱে সুন্দৰভাৱে 5টা বছৰ পৰিচালনা কৰিছে, আৰু এই 5টা বছৰত হাগ্ৰামা মহিলাৰীয়েও বিজেপিক কেতিয়াও বিৰোধিতা কৰা নাই। গতিকে মোৰ কথা এইটোৱে যে আমি কাবাক সমালোচনা কৰি কিয় ইলেকশ্যনটো উঠোঁ। আমি যদি ৰাইজক ক'ব পাৰোঁ যে আপোনাক আমি দলংখন দিম, ৰাস্তাটো দিম, অৰুণোদয় দিম, আমি যদি পজিটিভ কথা কৈ ইলেকশ্যন খেলিব পাৰোঁ, তেতিয়াহ'লে আমি নিগেটিভ কথা কোৱাৰ প্ৰয়োজনীয়তা কি আছে? কাৰণ আমি যদি ইয়াত এটা নিগেটিভ কথা কৈ যাওঁ, আমি যোৱাৰ পিছত গধূলি সাধাৰণ ৰাইজৰ লগত পৰিৱেশটো বেয়াওতো হ'ব পাৰে। গতিকে বিজেপিয়ে খুব গুৰুত্ব সহকাৰে এটা ৰাজনৈতিক দল, সৰ্বভাৰতীয় ৰাজনৈতিক দল, দেশৰ বৃহৎ ৰাজনৈতিক দল, আমি দায়িত্ব সহকাৰে নিৰ্বাচন খেলিম। যাতে মই এনেকুৱা এটা ভাষণ দিব নালাগে যিটো ভাষণে অলপ পিছতে গাঁৱত খেলি মেলি লগাই দিয়ে। মই আপোনাক ক'লোঁ নাই, আপুনি যিটো প্ৰশ্নৰ উত্তৰ সুধিছে, যদি মই 5 বছৰ পুৰণা কথা এটা এতিয়া মই ইয়াত কওঁ আৰু তাৰ ফলত 2খন কাজিয়া লাগে, সেইটোতো আপোনালোকেও বিচৰা নাই। গতিকে আমাক BTCত শান্তিটো প্ৰয়োজন। শান্তিৰ কাৰণে মই যদি কিবা এটা কথা নক'লে শান্তি আহে, তেতিয়া মই নোকোৱাকৈ থকা ভাল। নিৰ্বাচন তেওঁলোকৰ কাৰণে ফাইনেল নহয়, ছেমিফাইনেল হয়। তেওঁলোকে কোৱাৰ্টাৰ ফাইনেল, ছেমিফাইনেল খেলি থাকিব, আৰু ফাইনেললৈকে তেওঁলোক আহিবই নোৱাৰে। BTCততো আপোনালোকে সাংবাদিকতা কৰি আছে, ইয়াতে কংগ্ৰেছ ক'ত আছে? কোৱাৰ্টাৰ ফাইনেলতো নাই। যেনেকৈ কাৰ্বি আলঙত গ'লে আপোনালোকে গম পাব তেওঁলোক কোৱাৰ্টাৰ ফাইনেলতো নাই। 2 দিন পিছত তেওঁলোকে ক'ব আমি 31ৰ কাৰণেহে লাগি আছোঁ, 26টো আমি আশা কৰা নাই। গতিকে এইসকল নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই, তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে 2য় শ্ৰেণীৰ নাগৰিক বুলি ভাবে, সেই ব্যক্তিজনে কোৱা কথাৰ গুৰুত্ব দি কি লাভ হ'ব? আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক। নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে, চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য। গতিকে যিজন নেতাই নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপৰ্ট বেছি শক্তিশালী, সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে।
অসমীয়া মানুহ সহজ সৰল কাৰণেহে চলি আছে, নহ'লেতো মানুহে কথাই নাপাতিব যে মোৰ লগত কথা পতাৰ আগতে প্ৰথম নিজৰ ল'ৰা ভাৰতীয় হয় নহয় কওক বুলি ক'ব। গতিকে এইকাৰণে তেওঁৰ কথাত মোৰ জবাব দিবলগীয়া একো নাই, যিখিনি ক'ব লাগে 10 ছেপ্টেম্বৰত আমি ৰাইজৰ এনে উৎসাহ দেখি কি অনুভৱ কৰিছে নিৰ্বাচন? ভাল হ'ব। কি অনুভৱ কৰিছোঁ ৰাতি আপোনালোকে কি লিখিব এইটো গৈহে চাম মই। সেইটো কাৰণেতো দৰমহা পায় আপোনালোকে, সেইটো কাৰণেতো মই দৰমহা নাপাওঁ। স্যাৰ মানে দ্বিতীয় নিৰ্বাচনত মানে মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিবনে? আমাৰ BTCত বা নৰ্মেলি বিজেপিয়ে সদায় চেষ্টা কৰে যে মহিলা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব লাগে, কিন্তু আমি অগ্ৰাধিকাৰ দিলেতো নহ'ব, ৰাইজে অগ্ৰাধিকাৰ দিব লাগিব। গতিকে ৰাইজে কাক আগবঢ়াই দিয়ে, আমাৰতো কোনো আগৰ পৰা কেণ্ডিডেটৰ লিষ্ট নাই, ৰাইজে কথা পাতিব। এতিয়াও দিলীপ শইকীয়াই কথা পাতি আছে, গতিকে ৰাইজেহে কেণ্ডিডেটৰ নামটো দিব। চাওক, এটা কথা হয় কি যে আমাৰ কি সম্পত্তি আছে বা নাই, ইলেকশ্যনত আমি এফিডেভিটত ৰাইজক জনাই দিওঁ। যদি ৰাইজে ভাবে যে এই সম্পত্তি আমি অনৈতিকভাৱে সংগ্ৰহ কৰিছোঁ, ৰাইজে লিষ্টখন চাই ইনকাম টেক্সতো কমপ্লেইন দিব পাৰিব, হাইকোৰ্টতো PIL কৰিব পাৰিব, CBIটো দিব পাৰিব বা মোকো কমপ্লেইন দিব পাৰিব। এতিয়া এনেকুৱা এটা হ'ব নালাগে যে আমিয়েই নিজে আদালত হৈছোঁ। যদি অখিল গগৈ ডাঙৰীয়াই ভাবে যে আমাৰ কোনোবা মন্ত্ৰীয়ে দুৰ্নীতি কৰি এই সম্পত্তি লৈছে, তেওঁতো কোৰ্টত যাব লাগে। 2009তে মোৰ বিৰুদ্ধে কিমান কথা কৈছিল, তেওঁতো আদালতত যাব নোৱাৰিলে। গতিকে এই কথাটো এনেকৈ প্ৰেছ কনফাৰেন্স কৰি ক'লেইতো নহ'ব। আমি যেতিয়া ইলেকশ্যন আহিব, আমিতো এফিডেভিট দিম, মোৰ নামত কিমান সম্পত্তি আছে, মোৰ পৰিবাৰৰ নামত কিমান আছে, বা মোৰ কোনোবা যদি ডিপেণ্ডেণ্ট আছে কিমান দিম। তেতিয়া আপুনি এফিডেভিটখন পঢ়ি ভাবিব যে মানুহজনে কেনেকৈ ইমান সম্পত্তি কৰিলে। যদি আপুনি ভাবে যে তেওঁ সম্পত্তিটো নিয়মত কৰা নাই, তেতিয়াহ'লে আপুনি কোৰ্টত যাব বা আপুনি আদালতত যাব। কিন্তু আজিলৈকেতো বিজেপিৰ কাৰো বিৰুদ্ধে কোনো আদালতত যোৱা নাই, আজিলৈকে কোনো বিজেপিৰ কাৰো বিৰুদ্ধেতো কোনেও কোৰ্টত যোৱা নাই যে এওঁ ভুল কৰি সম্পত্তি লৈছে। মানুহে কোনোবাই যদি শ্ৰম কৰিব খোজে, পৰিশ্ৰম কৰিব খোজে, কোনোবাই যদি কাম কৰিব খোজে, তাতেতো কাম কৰি টকা পইচা গোটোৱাততো কোনো আপত্তি নাই, খালি টকা পইচা দুৰ্নীতি কৰি গোটাব নালাগে। কথাটো হৈছে ইমানেই। আজি অখিল গগৈ ডাঙৰীয়াই তেওঁ যে ইমান যে ইলেকশ্যন খেলুৱাই আছে মানুহবিলাকক, তেওঁ ক'ৰ পৰা টকা পাইছে? তেওঁতো ক'ৰবাৰ পৰা টকা পাব লাগিব। গতিকে এতিয়া তেওঁকতো আমি কেতিয়াও সোধা নাই, কাৰণ যি আছে যি নাই ৰাইজে এফিডেভিট চাবই। এটা কথা আছে, আৰু এইবিলাকত নিউজ কৰিব কি আছে, যিখন ময়ে এফিডেভিটত দি দিম মোৰ কি সম্পত্তি আছে নাই 6 মাহ পিছত। এতিয়া যে BTCত ইলেকশ্যন হ'ব, ইয়াতো চব কেণ্ডিডেটে সম্পত্তিৰ তালিকা দিব। সেইকাৰণে এইবিলাক কোনো এদিনীয়া দুদিনীয়া কথা কৈতো লাভ নাই। মানুহে যাক মৰম কৰে তাক ভোট দিব, যাক বেয়া পায় তাক ভোট নিদিয়ে। অখিল গগৈক আপুনি হাঁহি সকলো অখিল তুমি কোৱাৰ কাৰণে দিছোঁ বুলি এনেকুৱাও দৃশ্য দেখোঁ, কিন্তু বিধানসভাত প্ৰতিবাদ। মই এটা কথা কৈছোঁ যে সকলো মানুহে অসমৰ কাৰণে কাম কৰক। অখিল গগৈৰ দায়িত্ব শিৱসাগৰ ৰাইজৰ কাৰণে কাম কৰা, তেওঁ কাম কৰক, সহযোগিতা কৰিম। এই চবৰে পিছে লাগি থাকিলে কি লাভ হ'ব? এইবিলাকত অনৰ্থক শক্তি নাযায় জানো? আজিয়ে যে দিনটো এখন প্ৰেছ কনফাৰেন্স কৰিলে, এই 2 ঘণ্টাত তেওঁ শিৱসাগৰৰ 10জন মানুহ লগ পাব পাৰিলেহেঁতেন। গতিকে এইবিলাক অবাবত কৰি থকা কাম, আৰু মই এইবিলাকত নকওঁ কিয়, কাৰণ মোকেই ইমান ভুক্তভোগী কৰি থৈ দিছে 2008ৰ পৰা। 2008ত মোৰ এখন গাড়ীক লৈ প্ৰশ্ন কৰিলে যে এইখন গাড়ী হিমন্ত বিশ্ব শৰ্মাই কিয় কিনিব। এতিয়াতো চব MLA মন্ত্ৰীৰ হাতে তাতকৈও ডাঙৰ গাড়ী, ফাইল দুটাও নোলালে। গতিকে এইবিলাক নাটক ড্ৰামা মোৰ কাৰণে অলপমান নতুন নহয় কাৰণে মই অলপ মনে মনে থাকোঁ। ফাইল দুটাত কি আছিলে? ফাইল দুটাত একো নাই, আৰু ফাইল দুটাত খাৰ খোৱা আছিলে, খাৰ নাই। কোনোবা মানুহ যদি অপহৰণ হয় ডেফিনেটলি পুলিচে কেছ ল'ব। এইটো হৈছে এটা মানে আপোনাক মই বেয়া পালে অভিযোগ দিব নালাগে, ভাল পাই থাকোঁতে অভিযোগ দিব লাগে, তেতিয়া অভিযোগবোৰ যুক্তিযুক্ত বুলি ধৰিব পাৰি। মই আপোনাক বেয়া পাওঁ সেইকাৰণে এখন প্ৰেছ কনফাৰেন্স কৰিলোঁ, কিন্তু যেতিয়া মই আপোনাক ভাল পাই আছিলোঁ তেতিয়া কথাটো কিয় নক'লোঁ? এই মানুহবিলাকতো 2 মাহ আগলৈকে একে আছিলে, তেতিয়া কিয় নক'লোঁ বেয়া হৈছে বুলি? গতিকে যেতিয়া এজন মানুহে মোৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে মই কথা কওঁ, তেতিয়া আমি কথাবিলাক চিধা ৰাস্তাত নাচাওঁ। কিন্তু যদি বন্ধু এজনে বন্ধুৰ বিপক্ষে কওঁ, তেতিয়া আমি ক'ম যে নহয় ইমান
ই নিজে লগত আছে কৈছে যেতিয়া কিবা এটা আছে চব তেনেকুৱা কেনেকৈ হ'ব পাৰে 17টা অপহৰণৰ কেছ যদি আমি তদন্ত নকৰাকৈ ক্ল'জ কৰোঁ কোনো মানুহ হাইকোৰ্টত নাযাব নেকি পুলিচে কেছ ক্ল'জ কৰিব পাৰে জানো আপোনালোকে আইনক সুধিব কেছ ক্ল'জ কৰিব অকল কোৰ্টে পাৰে কেছ ক্ল'জ কৰাৰ অধিকাৰ পুলিচৰ নাই পুলিচে কেছ দিব পাৰে কিন্তু পুলিচে কেছ বন্ধ কৰিব নোৱাৰে কেছ বন্ধ কৰাৰ অধিকাৰ আমাৰ দেশত অকল আদালতৰ আছে স্যাৰ এটা ঘটনা ঘটিছে বৰাকৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ সমৰ্থকে বিধায়ক কমলাক্ষ পুৰস্থ কায়স্থক জ্বলাই দিম বুলি ভাবুকি দিছে মই ভাবোঁ যে কৃষ্ণেন্দু পাল এগৰাকী দায়িত্বশীল মন্ত্ৰী তেওঁৰ যদি সমৰ্থকে কোনোবা বিধায়কৰ বিৰুদ্ধে কৈছে সেই সমৰ্থকজনক কণ্ট্ৰল কৰাৰ দায়িত্ব কৃষ্ণেন্দু পালৰে কিন্তু এটা কথাই যে অসমৰ মন্ত্ৰী যদি কোনোবা হয় সেই মন্ত্ৰীজনে ৰাইজে ভাল পোৱাকৈ কাম কাজ কৰিব লাগে যদি এনেকৈ কাম হৈ থাকে তে ৰাইজে বেয়া পাব গতিকে মই ভাবোঁ যে ময়ো গোটেই কথাটো নাজানো আপুনি কৈছে কাৰণে কৈছোঁ যে কোনেও কাৰো বিৰুদ্ধে লগৰ এজন MLA জ্বলাই দিম মাৰি দিম এইবিলাক কথা ক'লেতো মানুহে বেয়া পায় নহয় এইবিলাক ক'ব নালাগে আৰু মই ভাবোঁ যে কোন সমৰ্থক এটা সমৰ্থক হয় নে নহয় তাৰোতো কোনো গেৰেণ্টি নাই স্যাৰ অগপৰ মিত্ৰতা হ'ব কিন্তু মই তেওঁলোকৰ যদি মিত্ৰতা হয় মই শুভেচ্ছা জনাইছোঁ যদি মিত্ৰতা হোৱাততো কোনো বাধা নাই কাৰণ আমি সকলো NDA আমাৰ মিত্ৰতা নহয় কিন্তু AGPৰ যদি UPPLৰ লগত মিত্ৰতা হয় সেইটো নিশ্চিতভাৱে আদৰণীয় কথা আমি তাত স্বাগতম জনাম আমিতো বিৰোধিতা নকৰোঁ স্যাৰ বিটিআৰত এইবাৰ কাক লৈ চৰকাৰ গঠন কৰিব আপুনি চৰকাৰটো ৰাইজেহে গতাব কাৰ লগত চৰকাৰ হ'ব আৰু মইতো বিচাৰোঁ যে NDA জিকক কিন্তু এতিয়া ৰাইজেহে সিদ্ধান্ত ল'ব আমি বেলেগে খেলিলেও আমি বিচাৰোঁ যে NDA AGPও জিকক UPPLও জিকক BJPও জিকক NDA জিকক কিন্তু মই ক'লেতো ভোট নহ'ব মোৰতো ইয়াত ভোটেই নাই স্যাৰ বিজেপিৰ লগত কোন থাকিব বিজেপিৰ লগত চাওক বিজেপিৰ লগত বড়োলেণ্ডৰ ৰাইজ থাকিব সকলো বড়োলেণ্ডৰ ৰাইজ থাকিব আৰু আপোনালোক থাকিব